আমাৰ ঘৰত কোনোবা আহিলে টিভি চাব পাৰিব চোতালতে বহি। বাবাই পুৰা মেচিং কৰি পিন্ধি আহিলে হ'বলে। ঢুলীয়া আৰু নাচনীয়ে একেলগে বিহু গীত পৰিৱেশন কৰি আমাৰ অসমৰ বাপতি সাহোন বহাগ বিহুত সেই পৰম পবিত্ৰ দৃশ্য আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমাৰ বাবে গৌৰৱৰ বিষয় যে এই বছৰৰ Hello guys, good morning. Welcome to my YouTube channel. মই নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। কি কম দুখৰ কথা গাইজ, ইমান বৰষুণ কিয় যেন দিয়ে ভাল নালাগে আৰু খালি বৰষুণ দি থাকে। আমাৰ ঘৰত কোনোবা আহিলে টিভি চাব পাৰিব চোতালতে বহি। গাইজ এয়া চাওক ঘৰতে বোৱা, ইমান ধুনীয়া, মোৰতো ধুনীয়া লাগিছে, ভাল লাগিছে। আৰু এখন আছে, মানে মই যেইকেইখন চিলাইছিলোঁ মোৰ দুখন আছিলে, বাইদেউৰ দুখন। মোৰ চিলোৱাকেইখন বাইদেৱে নিলাগে, আকৌ এতিয়া মই বাইদেউৰ ঘৰৰ পৰা আনিলোঁ এইবোৰ। এতিয়া আকৌ চিলাব লাগিব, ইমান কষ্ট কাম। মই খালি চিলাই দি থওঁ আৰু বাইদেৱে লৈ যায়গৈ। কিমান পানী, আৰু দিলে হৈ যাবগৈ আৰু হওক। বাবা আৰু মই গৈ আছোঁ ডি চি অফিচত গৈছোঁ আজি। যিবিলাক ঢুলীয়া আৰু নাচনীয়ে ৱৰ্ল্ড ৰেকৰ্ডত নাচিছিলে সেইবিলাকক মানে আজি চাৰ্টিফিকেট আৰু টকা 25,000 টকা দি দিব, সেইকাৰণে গৈছোঁ। মই মানে এনেই গৈছোঁ আৰু বাবাৰ লগত। ডি চি অফিচ আহি পাই গ'লোঁ। বাবাই পুৰা মেচিং কৰি পিন্ধি আহিলে হ'বলে। ডি চি ছাৰ আহি গ'ল, সেইকাৰণে আমি সকলো থিয় দি দিছোঁ। Participant of Bihu, which happened on 14th of April, in presence of Honorable Prime Minister and Honorable Chief Minister of Assam. I request Commissioner to give a welcome address and many contributions. নমস্কাৰ। শ্ৰদ্ধেয় শ্ৰীযুক্ত পৰিবহন চক্ৰবৰ্তী মহাশয়, মাননীয় আমি হিসাবে রিকোয়েস্ট করবো আজকের প্রোগ্রাম তুলে ধরার জন্য। Honorable Minister, sir, Chairman STC, ADC, Vice Chairman, Chairman Municipal Board. Sir, as we all know that on 14th of April, 20 participants in the history of time for recognizing their efforts. The government of Assam is felicitating them with a certificate, sir. Also, each of the participants is being provided 25,000 rupees, which have already been sanctioned. In the today's meeting, as we speak, the money will be transferred, sir. Also, sir, some programs have been organized as a district celebration, for which they have also created a small presentation. Sir, with your permission, may I request that you presentation and which Director of Culture and advisors. অহা 14 এপ্ৰিলত অসমৰ বহাগ বিহুক কেন্দ্ৰ কৰি আমি এক ডাঙৰ সামাজিক উৎসৱ পালন কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অহা 14 এপ্ৰিলৰ দিনা গুৱাহাটীত 10,000 পৰা 15,000 ঢুলীয়া আৰু নাচনীয়ে একেলগে বিহু গীত পৰিৱেশন কৰি আমাৰ অসমৰ বাপতি সাহোন বহাগ বিহুত সেই পৰম পবিত্ৰ দৃশ্য আমি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ আমি প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমাৰ বাবে গৌৰৱৰ বিষয় যে এই বছৰৰ 14 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমবাসীৰ লগত থকাৰ বাবে আমাক দিয়া প্ৰতিশ্ৰুতিয়ে মই বিশ্বাস কৰোঁ আমাৰ মৰমৰ বিহুটিক
বিশ্বৰ দৰবাৰলৈ লৈ যোৱাত বহু সহায়ক হিচাপে প্ৰতিষ্ঠা হ'ব। গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 70গৰাকী ধুনীয়া নাচনীক লৈ এটা বিশেষ ভিডিঅ' তৈয়াৰ কৰা হ'ল। আমাৰ বাপুতি সাহোন বিহু সংস্কৃতি সুন্দৰ আৰু শুদ্ধ ৰূপত তুলি ধৰি তৈয়াৰ কৰা এই ভিডিঅ'ৰ সামগ্ৰিক পৰিকল্পনাৰ দায়িত্ব অৰ্পণ কৰা হ'ল অসমৰ বিশিষ্ট বিহুৱা শিল্পী ৰঞ্জিত গগৈক। বিহুৰ সকলো মৌলিকতাক সামৰি বিহুৱা নাচনীৰ নিৰ্বাচন, প্ৰশিক্ষণ আৰু আখৰা। মাৰ্চ মাহত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ল প্ৰশিক্ষকৰ প্ৰশিক্ষণ। অৰ্থাৎ সমগ্ৰ ৰাজ্যৰ 4 শতাধিক মাষ্টাৰ ট্ৰেইনাৰে প্ৰথমতে কলাক্ষেত্ৰত আৰু পৰৱৰ্তী সময়ত সৰুসজাই ষ্টেডিয়ামত চলালে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী। প্ৰশিক্ষণপ্ৰাপ্ত মাষ্টাৰ ট্ৰেইনাৰসকলে সপোন বাস্তৱ কৰাৰ কৌশল মিলাবলৈ এইবাৰ উভতি গ'ল নিজ নিজ জিলালৈ। আৰম্ভ হ'ল অমৃতা হাজৰিকা, কুহিপাত হাজৰিকা, কুহিপাত হাজৰিকা, অনুপ হাজৰিকা, অজয় কুমাৰ চুতীয়া, প্ৰশান্ত বৰুৱা, লক্ষ্মীশ্ৰী দাস আহিছে নাই? মৰমজান হাজৰিকা, রাহুল এখানে এই করিমগঞ্জ জেলার বিভিন্ন স্তরে সামাজিক স্তরে যারা আমরা কাজ করি 25,000 টাকা সোমাই গ'ল। ৱাও, মনটো কেনেকুৱা লাগিছে? ইমান দিনৰ মূৰত ন? বহুত দিনৰ পৰা আশা কৰি আছিলি। এইখিনি আৰু এতিয়া লগে লগে উৰি যাব। উৰি যাব? কিয় উৰিব? ভাত আছে না ইমান দিন চলিলো এইখিনি ৰাখাত দিব লাগিব। হয় নেকি? যিসকল বিহুৱা বিহুৱতীসকল আহিছিলে চাৰ্টিফিকেট পাই হ'ল, এতিয়া ঘৰত গৈ আছে সিহঁত। সিহঁতো গ'ল আৰু এতিয়া আমিও গৈ আছোঁ ঘৰত। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।